হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মোৰ শাহুমা যাবলৈ ওলাইছে আৰু মোৰ 3টা ভতিজাই নিব আহিছে মোৰ শাহুমাক। আৰু মাইনা ইয়াতে কান্দি আছে, যাবলৈ নিদিয়ে দাদাহঁতক। আৰু তাই নালাগে যাব, কান্দি আছে। দাদাকেইটাক ইমানে কি ক'ব আৰু, সিহঁতৰো বেয়া লাগিছে। আৰু মাজু ভতিজাটো আজি আহিছিল ৰাতিপুৱা আৰু আজি যাব, সময় নাপায় আহিবলৈ। আৰু সেয়েহে বহুত দিন অহা নাছিল। 3টা ভতিজা হয় ডাঙৰ দাদাৰ। আৰু ইয়াতে আমাৰ খুৰীক মাত দি আছে মায়ে, আমাৰ মালিকৰ। তাৰপিছত সিহঁতে ৰাস্তাত এইটো হ'ল মাজু ভতিজা। আৰু তাই কলাৰ পৰা নামা নাই, বিৰাট তাই যাব নালাগে এনেকৈ কৈ আছে, কান্দি আছে। আৰু মাৰো মনটো বহুত বেয়া, আৰু মনটোতো বেয়া লাগিবই, লাগিলেতো উপায় নাই। আৰু বহুত দিন হ'ল ন, আৰু ঘৰখনো একেবাৰে খালী খালী হৈ গ'ল। আৰু ভাবিলোঁ আপোনালোককো অলপ দেখুৱাওঁ। আৰু আমাৰ শাহুমা, আৰু এতিয়া সিহঁতে যাব। তাই কান্দি, তাইৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। মাইনাৰ দাদাহঁতে যাব, সিহঁতৰো বেয়া লাগিছে, আমাৰো বেয়া লাগিছে। কি কৰিব, যাব লাগিব। মাও কান্দি আছে। তাৰপিছত আমি ঘৰত আহিলোঁ। তাৰপিছত ইফালে মই পালেং সিজাব দিছোঁ। সিহঁতে থাকাতে মই বনাইছিলোঁ, অলপ ভিডিঅ' কৰিছোঁ। পালেং নিৰামিষ, পালেং আৰু পনীৰ মই এনেকৈ নিৰামিষকৈ বনাইছোঁ, কাৰণ শনিবাৰ আছিল সেইবাবে। আৰু এনেকৈ মই পালেংখিনি আগতে সিজাই ল'লোঁ। সিজাই লোৱাৰ পিছত মই এইখিনি মিক্সিত ধুনীয়াকৈ গুড়ি কৰি ল'ম, পেষ্ট বনাই ল'ম ভালকৈ। গৰম আছে, তাত অলপ সিজা ল'লে ভাল হয় পালেংটো। মিক্সিত দিলে ধুনীয়াকৈ কি হৈ যায়, মিক্স হৈ যায়। তাৰপিছত মোৰ এইখিনি হৈ গ'ল। তাৰপিছত ইফালে মই বিলাহী 2টা আৰু আদা আৰু জলকীয়া, এইখিনিও মই পেষ্ট বনাই ল'ম একেটা মিক্সাৰতে। তাৰপিছত মই কেৰাহীটো গৰম হ'বলৈ দিছোঁ, তাতে অলপমান মিঠাতেলো দি দিছোঁ মই। তাৰপিছত এটা জলকীয়া দি দিছোঁ, শুকান জলকীয়া। তাৰপিছত অলপমান জিৰা দি দিছোঁ। তাৰপিছত এইখিনি মই ভাজি ল'ম ভালকৈ, কাৰণ ইয়াতে বাটাৰ দি অকল বনা যায়। মই অলপ সৰিয়হৰ তেল দি দিছোঁ। তাৰপিছত এইখিনি মই বিলাহী আৰু আদা আৰু জলকীয়াৰ পেষ্টখিনি দি দিম। এইখিনি আগতে মই ভাজি ল'ম ধুনীয়াকৈ, কাৰণ মই ইয়াতে পিঁয়াজ আৰু নহৰু দিয়া নাই, একেবাৰে নিৰামিষ। তাৰপিছত ইয়াতে মই জিৰাৰ গুড়ি দি দিছোঁ, আৰু ধনিয়াৰ গুড়ি, তাৰপিছত হালধিৰ গুড়ি, তাৰপিছত অলপমান ৰঙা জলকীয়াৰ গুড়িও এনেকৈ দি দিছোঁ অলপমান। একেলগে এইখিনি মই এইবাৰ মিক্স কৰি ল'ম। এইখিনি মই একেলগে ধুনীয়াকৈ এইবাৰ মিক্স কৰি লৈ এনেকৈ ভাজি থাকিব লাগিব। তাৰপিছত মই ইয়াতে নিমখ সোৱাদ অনুযায়ী দি দিলোঁ। তাৰপিছত এইখিনি অলপ ভাজি তাৰপিছত মই পালেঙৰ পেষ্টখিনি ইয়াতে দি দিলোঁ। পালেঙৰ পেষ্টখিনি দি আৰু মই ধুনীয়াকৈ এনেকৈ লাৰি দিম, ধুনীয়াকৈ মিক্স কৰিব লাগিব। মিক্স কৰাৰ পিছত মই ইয়াতে অলপমান বাটাৰ দি দিম। বাটাৰখিনি আগতেও দিয়া যায়, কিন্তু মই পিছত দি দিছোঁ এনেকৈ বাটাৰ, আৰু খাবলৈ সোৱাদ হয়। আৰু ইয়াতে মই পানী অলপমান দি এনেকৈ দি দিছোঁ, কাৰণ পালেঙৰ পেষ্টখিনি লাগি আছিল। আৰু তাৰপিছত মই এইখিনি পনীৰখিনি দি দিলোঁ। পনীৰখিনি মই অলপমান ভাজি লৈছিলোঁ নিমখেদি, কাৰণ অলপ ভাজি ল'লে মোৰ ভাল লাগে এনেকৈ খাই, কেঁচাই ভাল নালাগে মোৰ, সেইবাবে মই অলপ ভাজি লৈছোঁ। তাৰপিছত উতলিবলৈ দিছোঁ। তাৰপিছত মই ইয়াতে অলপমান গৰম পানী দি দিলোঁ। মই বেছি জোল নবনাওঁ, অলপ শুকান সেনেকৈ বনাম। আৰু এইখিনি এতিয়া হৈ গ'ল। এইখিনি মই এনেকৈ নমাই দিলোঁ, আৰু একদম অলপ এনেকৈ খাই ভাল লাগে। আজিৰ ভিডিঅ'ত এইখিনিলৈয়ে থাকিল। বন্ধু বান্ধৱীসকল কেনেকুৱা পাল, যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই, ধন্যবাদ।